ভিডিঅ' চোৱাৰ কাৰণে। চ' আজিৰ ভিডিঅ'টো হৈছে মোৰ এই যে কেইদিন ধৰি চলি আছে ৰিতুল হুছেইন আৰু ছোৱালীজনীৰ নাম কি আছিল? চ' ৰিতুল হুছেইন আৰু কি আছে ছোৱালীজনীৰ নাম আছিল জ্যোতিস্মিতা কলিতা। চ' যিহেতু ইহঁতৰ হয়তো বহুত দিন হৈ ভাইৰেল হৈ আছে সেইটো লাভ জিহাদ চ' সেইটো লৈ আজি মই কথা পাতি আছোঁ। চ' যিসকলে মোৰ ভিডিঅ' চাই আছে নিশ্চয় ভালকৈ ভিডিঅ'টো চাওক। চ' ভাল লাগিব আৰু চ' মোৰ ভিডিঅ'টো হৈছে সিদিনা যোৱা কেইদিনমান আগতে মানে এটা ভিডিঅ' পাইছিলোঁ ৰিতুল হুছেইনৰ পেজতে আছিল যে ছোৱালীটো যেনেকুৱাকৈ হয়তো ভিডিঅ'ত কৈছে যে নাই তেওঁক কিডনেপ কৰা নাই, তেওঁক নিজা ইচ্ছামত আহিছে, আকৌ ঘৰৰ পৰা কেনে ব্যৱহাৰ কৰে আৰু ঘৰৰ মানুহৰ বোলে টকা পইচা খোৱাৰ হেৰি আছে, অভ্যাসটো আছে, মানে পুলিচৰ থানাত বা হয়তো কোৰ্ট কাছাৰীত যিয়ে নহওক এইবিলাক মানে বহুত কিবা কিবি দেখিলোঁ। চ' আকৌ 2 দিনমান হোৱাই নাই আকৌ মানে ভিডিঅ' ভাইৰেল হৈ আছে মই নিউজ 8ত দেখিলোঁ। চ' ভিডিঅ'টো আপোনালোকে চাব পাৰিব, এতিয়া মই হয়তো ইয়াতে ষ্টাৰ্ট কৰি দিম। চ' সেই ভিডিঅ'ত আছে যে সেই ভিডিঅ'ত যিখিনি কৈছে যে হয়তো MLA আছৰাফুলৰ ওপৰতো হয়তো কিবা এটা জেং লগাইছে, যিও নহওক। চ' ইমান দিন যদি গভীৰ প্ৰেম আছিল, গভীৰ মানে ভাল পোৱা আছিল, এতিয়া মানে হঠাৎকৈ মানে আকৌ মানে উল্টা-পাল্টা হৈ গ'ল। হঠাৎকৈ ঠিক তেনেকুৱাই যে হঠাৎ উল্টা-পাল্টা হৈ গ'ল। মানে এতিয়া ছোৱালীজনী আচলতে ছোৱালীজনীৰ মনবিলাক কি, ছোৱালীজনী নহয় যিকোনো ছোৱালীবিলাকৰ মনবিলাকে আচলতে গোল এটা বলৰ দৰে এইটো মানে ঘূৰি থাকে, মানে যেনেকুৱা পৃথিৱীটো ঘূৰি থাকে ইহঁতৰ মনটো ঠিক তেনেকুৱা এনেকুৱাকৈ ঘূৰি থাকে। কাৰণটো হৈছে সিদিনা এটা ভিডিঅ' এনেকুৱাকৈ ভাইৰেল কৰিছে যে ঘৰৰ পৰা হয়তো এনেকুৱা ব্যৱহাৰ কৰে মুছলমানক বা ভাল নেপায় বা ঘৰত পইচা কোৰ্ট কাছাৰীত অফিচত এনেকুৱা পইচা খৰচা কৰাটো অভ্যাস আছে, যিয়ে নহওক ইমান ডাঙৰকৈ নকৰোঁ, বহুত কিবা কিবি। চ' এতিয়াৰ পিছৰ ভিডিঅ'খিনি চাওক, মানে তেওঁ এনেকুৱা কৰি আছে যে তেওঁ কিডনেপ কৰিছিল। যদি কিডনেপে কৰিছিল তেনেহ'লে ইমান গভীৰতা কিয়? এই যে ফেচবুকত যিবিলাক পোষ্ট কৰিছে ইমান গভীৰতা, চ' এই গভীৰতাটো কিয়? এই গভীৰতাই কি মানে কিডনেপ হয়? মানে এই গভীৰতাই কিডনেপ বুজাইছে নেকি? যদি তোমাৰ যদি সেইটো সংসাৰত ভাল নালাগে, যদি সংসাৰ কৰিব মন নাই, তেনেহ'লে তোমালোকে আফোচ হিচাপত মানে বহি তোমালোকে সেইটো আফোচ কৰি লোৱা। তোমালোকে ইমান সংবাদ মেল পাতিছা, বহুতে কিবা কিবি মানে এটাৰ ওপৰত আৰু এটা মানে যিবিলাক দুখ নহয় সেইবিলাক দুখী জাপি আছে। নাজানো কাৰ দুখবিলাক কি আছে নাজানো, হয়তো আমি বাহিৰৰ পৰা হয়তো আমি ফেচবুক ইউটিউব এইবিলাকে ভিডিঅ'বিলাক চাওঁ, কিন্তু যেনেকুৱাকৈ ভাইৰেল হৈছিল ইমানে ৰোমান্টিক ভিডিঅ' বনাইছে তোমালোকে, ইমানে ৰোমান্টিক নাটকৰ দৰে হৈছে, কিন্তু এতিয়া আকৌ বোলে সেইটো কি হৈছিল কিডনেপ, সেইটো বোলে আকৌ কিডনেপ হৈছিল। চ' যদি কিডনেপ হৈছিল তেনেহ'লে ইমানখিনি এই নাটক কিয় কৰিলা? তাৰমানে তোমালোকে সদায় কি বুলি ভাবা নাজানো। আচলতে ছোৱালী মানুহবিলাক মই কৈছোঁ নহয় যে গোল এটা বলৰ দৰে মানে এনেকুৱাকৈ ঘূৰি থাকে। চ' কথাটো ৰাইট। চ' তোমালোকক কৈছোঁ তোমালোকে ভাল পোৱা যিয়ে কৰা অলপ চাই চিন্তি কৰা, যিহেতু আমাৰ অনবিহস্ত ল'ৰাবিলাকক কৈছোঁ, আৰু যিবিলাক বিহস্ত এইবিলাক আপুনি বুলি কৈছোঁ বোলে আপোনালোকে এইখিনি মাইণ্ড কৰি লওক। কিছুমান এতিয়াও বহুত আছে যে এজনৰ ৱাইফ লৈ যায়, এজনৰ ছোৱালী লৈ যায়, এজনৰ কিবা কিবি এনেকুৱা বহুত আছে। এইবিলাকৰ পৰা আপোনালোকে অন্তত দূৰত থাকক, নিজে ইনকাম কৰক, নিজে খাওক, অন্তত এইবিলাকৰ পৰা দূৰত থাকক। আচলতে এইবিলাক কথাটো একেবাৰে বেয়া কথা হৈছে, সমাজ নষ্টকৰ হৈছে, এইবিলাক হৈছে সমাজ নষ্টকৰ। চ' গতিকে মোৰ ভিডিঅ'টো যিসকলে চাইছে সকলোলৈ ধন্যবাদ, সকলোলৈ অসংখ্য ধন্যবাদ যিসকলে মোৰ ভিডিঅ'টো চাইছে। চ' মোৰ ইউটিউব লিংকত দি আছোঁ, তোমালোকে ছাবস্ক্ৰাইব কৰিবা, এনেকুৱা আকৌ ভাল ভিডিঅ' বনাম, নিশ্চয় তোমালোকে ছাবস্ক্ৰাইব কৰিবা, আৰু মোৰ ফেচবুক পেজকো তোমালোকে ফ'ল' কৰিবা। সকলোলৈ ধন্যবাদ।